নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নতুন এটা ভিডিঅ'লৈ একেলগে স্বাগতম জনাইছোঁ বহু দিনৰ মূৰত ভিডিঅ' দিলোঁ অলপ বিজি থকাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ আজি আমি জেনেৰেল মেথছৰ কেইটামান ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিম আৰু তোমালোকে একেলগে পাৰিলে একেটা বহীত একেলগে লিখিয়ে যাবা তোমালোকে নিজেও প্ৰেক্টিছ কৰি যাবা তেতিয়া তোমালোকৰ কাৰণে হেল্প হ'ব আৰু এনেকুৱা ধৰণৰ প্ৰশ্নই তোমালোকৰ আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব গতিকে তোমালোকে ভালদৰে বুজি চাবা আচ্ছা প্ৰথম প্ৰশ্নটো আছে 15 স্কুৱেৰ আৰু 16 স্কুৱেৰৰ মাজত থকা স্বাভাৱিক সংখ্যা হ'ল মানে 15 স্কুৱেৰ আৰু 16 স্কুৱেৰৰ মাজত থকা স্বাভাৱিক সংখ্যা কিমানটা আছে সুধিছে এতিয়া আমি যদি নৰ্মেলি যদি আমি কৰিব যাওঁ 15 স্কুৱেৰ আৰু 16 স্কুৱেৰ গতিকে এইখিনি যদি আমি কৰিব যাওঁ তাৰ পাছত তাৰে মাজত যদি আৰু স্বাভাৱিক সংখ্যা গণিব লগা হয় আমাৰ কি হয় বহুত টাইম গুচি যাব গতিকে আমি কি কৰিব পাৰোঁ আমাৰ এটা শৰ্টকাট আছে শৰ্টকাট কেনেকুৱা তোমালোকৰ ইয়াত যি দুটা স্বাভাৱিক সংখ্যাৰ স্কুৱেৰ দিয়া আছে মানে এটা দিয়া আছে 15 আৰু এটা দিয়া আছে 16 এই দুটাৰ যিটো সৰু সংখ্যা কোনটো হ'ব 15 15টো হ'ব এই 15ৰ লগত 2 এটা পূৰণ কৰি দিবা আৰু সেইটোৱে হৈ যাব উত্তৰ গতিকে ইয়াত 15ৰ লগত 2 এটা পূৰণ কৰি দিয়া গতিকে 15 * 2 কিমান হৈ যাব 30 হৈ যাব গতিকে শুদ্ধ উত্তৰ আমাৰ এইটোৱে হৈ যাব মানে 15 স্কুৱেৰ আৰু 16 স্কুৱেৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে 30টা গতিকে একটোৰ শুদ্ধ উত্তৰ 30 কোনটো অপচনত আছে D2 গতিকে D2 হৈ যাব একটোৰ এইটোৱে আছিল এতিয়া দুইটো চাবা যদি m nৰ ঘনমূল হয় তেন্তে nৰ মান হ'ব এইটো বহুত কেইটা পৰীক্ষাত আহি আছে MCQ হিচাপত প্ৰায় আহে গতিকে তোমালোকে এইটো ভালদৰে চাবা ইয়াত কি দিছে যদি m nৰ ঘনমূল মানে m টো nৰ ঘনমূল মানে আমি এনেকৈ লিখিব পাৰোঁ এইটো আমাক প্ৰশ্নত দিয়া আছে m টো nৰ ঘনমূল মানে এনেকৈ লিখিব পাৰোঁ এতিয়া আমাক nৰ মানো দিছে আমি এটা কাম কৰোঁ এই nটোৰ পৰা আমি যদি ঘনমূল চিনটো উঠাই দিওঁ তোমালোকেতো জানাই চাগে আমাক যেহেতু nৰ মানটো সুধিছে আমি অকল ইফালে nটো ৰাখিব লাগে গতিকে nটোৰ পৰা এই ঘনমূল চিনটো উঠাই দিলে ইফালে কি আহি যাব হোল কিউব বা m কিউব আহি যাব ঠিক আছে গতিকে এটা সাইডৰ পৰা ঘনমূল চিনটো উঠাব লাগিলে বাকি সাইডটোত তোমালোকে কি কৰি দিবা কিউব কৰি দিবা আৰু সেইটো হৈ যাব উত্তৰ গতিকে nৰ মান পালো আমি m কিউব কোনটো অপচনত আছে C গতিকে অপচন C টো হৈ যাব আমাৰ শুদ্ধ উত্তৰ ঠিক আছে আচ্ছা 3 নম্বৰ প্ৰশ্নটো চাবা পৰিমেয় সংখ্যা 23 হৰণ 2 স্কুৱেৰ পূৰণ 5 5ৰ দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হ'ব ইয়াত আমাক 4টা অপচন দিয়া আছে গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে কৰা গৈছে ভালেকেইটা তোমালোকে ইয়াত চাবা এই হৰণটোত যেহেতু আমাক কিও দিছে দশমিক প্ৰসাৰণৰ স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যাও দিছে আচ্ছা ইয়াত এটা শব্দ দেখিছা নহয় পৰিসমাপ্তি মানে যিটো আমাক ভগ্নাংকটো দিয়া আছে তাৰ সদায় হৰত 2 আৰু 5ৰ পূৰণফল আহিবই লাগিব গতিকে ইয়াত যেহেতু পৰিসমাপ্তিৰ কথা সুধিছে ইয়াত 2 আৰু 5 আহিছে দেখিছাই গতিকে ইয়াত তোমাক এতিয়া সুধিছে পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা তোমালোকে মন কৰিবা এই 2 আৰু 5ৰ যিকেইটা ঘাত থাকিব ঘাত মানে হৈছে পাৱাৰটো 2ৰ ঘাত কিমান আছে 2 ওপৰত এইটো আৰু 5ৰ ঘাত একো নাই মানে কিমান আছে এইটো 1 বুলি ধৰিব পাৰো একো নাই মানে ইয়াত ডাঙৰ সংখ্যা যিটো আছে সেইটোৱে হৈ যাব উত্তৰ 2ৰ ঘাত আছে 2 আৰু 5ৰ ঘাত আছে 1 গতিকে 2 আৰু 1ৰ ডাঙৰ সংখ্যা কোনটো হৈ যাব 2টো গতিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব 2 অতিকৈ সহজ গতিকে তোমালোকে কি কৰিবা এই যে দুটা হৰত যেহেতু পৰিসমাপ্তি হ'ব পৰিসমাপ্তি হ'লে 2 আৰু 5 আহিবই কেৱল হিয়তৰ ঘাত বা পাৱাৰ কেইটা মন কৰিবা যিটো পাৱাৰ ডাঙৰ সেইটোৱে হৈ যাব শুদ্ধ উত্তৰ গতিকে ইয়াত 2ৰ পাৱাৰটো ডাঙৰ আছে আৰু 5ৰ পাৱাৰটো একো নাই মানে কিমান আছে 1 আছে ইয়াত 2 আছে গতিকে 2টো ডাঙৰ গতিকে শুদ্ধ উত্তৰ হৈ যাব আমাৰ 2টো আৰু অপচন কোনটোত 2 আছে বিটোত শুদ্ধ উত্তৰ বিটো 2 4 নম্বৰটো চাবা 2.35 তাৰে ওপৰত বাৰ এডাল দিয়া আছে
এটা ইয়াত 4টা অপশ্যন দিয়া আছে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা অখণ্ড সংখ্যা স্বাভাৱিক সংখ্যা আচ্ছা এই যিটো বাৰ চিন থাকে ওপৰত যিটো বাৰ চিন থাকে মানে তাৰ মিনিংটো কি এই বাৰ চিন যি দুটা সংখ্যাৰ ওপৰত আছে সেই সংখ্যাকেইটা মানে ৰিপিট হৈ যাব পৌনপৌনিক হৈ থাকিব 3 5 3 5 3 5 এনেকৈ ওলাই যাই থাকিব মানে ইয়াৰ কেতিয়াও শেষ নাই এনেকৈ 2.35ৰ ওপৰত যিহেতু বাৰটো দিয়া আছে মানে কি এই 3 5 3 5 3 5 এনেকৈ ওলাই যাই থাকিব ইয়াৰ শেষ নাই এনেকুৱা ধৰণৰ সংখ্যা যিহেতু আমাৰ কি নিৰ্দিষ্টকৈ দুটা সংখ্যাৰ ওপৰত বাৰ দিয়া আছে মানে এই দুটা সংখ্যাই ৰিপিট হৈ যাই থাকিব এনেকুৱা ধৰণৰ সংখ্যাৰ মানে কি হৈ যায় এইটো এটা পৰিমেয় সংখ্যা হৈ যাব গতিকে এনেকুৱা ধৰণৰ সংখ্যা এটা কি হৈ যাব পৰিমেয় সংখ্যা যিহেতু দুটা সংখ্যাৰ ওপৰত নিৰ্দিষ্টকৈ বাৰডাল দিয়া আছে গতিকে শুদ্ধ উত্তৰ হৈ যাব পৰিমেয় সংখ্যা ঠিক আছে তলৰ কোনটো চৰ্ত সাপেক্ষে ax² + 5x + 7 এটা দ্বিঘাত সমীকৰণ হ'ব এইটো সহজ দ্বিঘাত সমীকৰণ এটাই চৰ্ত আছিল x² লগত যিটো সহগ থাকে মানে সংখ্যা থাকে সেই সংখ্যাটো কেতিয়াও 0 হ'ব নোৱাৰে মানে এই এৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে গতিকে ইয়াত অপশ্যনত চালে এইটো পাম ফাৰ্ষ্ট অপশ্যনতে আছে a not equal to 0 গতিকে শুদ্ধ উত্তৰ হৈ যাব সেইটোৱে এৰ মানটো কেতিয়াও 0 হ'ব নোৱাৰে 6 নম্বৰটো চাবা x অক্ষৰ পৰা p 2,-5 বিন্দুৰ দূৰত্ব হ'ল এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে কৰা হৈছে ইয়াত আমাৰ এটা বিন্দু স্থানাংক দিয়া আছে 2 - 5 আৰু বিন্দুটোৰ নাম দিছে বাৰু p বুলি আচ্ছা ইয়াৰে সদায় প্ৰথমটো কাৰ স্থানাংক সদায় x অক্ষৰ স্থানাংক মানে 2টো x অক্ষৰ স্থানাংক হ'ব আৰু -5টো কি অক্ষৰ স্থানাংক হ'ব -5টো হ'ব y অক্ষৰ স্থানাংক কিন্তু আমাক সুধিছে কি x অক্ষৰ পৰা দূৰত্ব এনেকৈ যদি সুধে x অক্ষৰ পৰা দূৰত্ব তেতিয়া তোমালোকে যিটো উত্তৰ লিখিব লাগিব সেইটো হৈ যাব y ৰ স্থানাংকটো মানে x অক্ষৰ পৰা দূৰত্ব সুধিছে যিহেতু তোমালোকে y ৰ স্থানাংকটো উত্তৰ হিচাপে লিখি দিবা একদম সহজ x অক্ষৰ পৰা সুধিছে গতিকে y যিটো স্থানাংক সেইটো হৈ যাব উত্তৰ আৰু ইয়াত কিমান আছে -5 আচ্ছা ইয়াত যদি তোমালোকক x অক্ষৰ পৰা নুসুধি y অক্ষৰ পৰা সুধি লয় তেতিয়া y অক্ষৰ পৰা সুধিলে তোমালোকে x ৰ যিটো স্থানাংক x বিন্দুটোৰ স্থানাংকই হৈ যাব উত্তৰ ঠিক আছে গতিকে ইয়াত যিহেতু আমাক x অক্ষৰ পৰা সুধিছিল গতিকে y অক্ষৰটোৰ স্থানাংকটো লিখি দিলে হ'ল আৰু সেইটো হৈছে -5 গতিকে c নম্বৰটো হৈ যাব আচ্ছা c অপশ্যনটো হৈ যাব -5 মূলবিন্দুৰ পৰা -6,8 বিন্দুৰ দূৰত্ব হ'ল গতিকে এনেকৈ যদি মূলবিন্দুৰ পৰা দূৰত্ব সোধে তোমালোকে যি দুটা স্থানাংক দিয়া আছে ৰুটৰ ভিতৰত সেইকেইটাৰ স্কুৱেৰ কৰি দিবা কেনেকৈ ৰুট এডাল দিবা প্ৰথমটো আছে -6 তাৰে স্কুৱেৰ কৰি দিবা মাজত যোগ চিন দিবা আৰু 8ৰো স্কুৱেৰ কৰি দিবা -6 স্কুৱেৰ মানে কিমান আহি যাব মাইনাছডাল নাহে 36 আহিব প্লাছ 8 স্কুৱেৰ মানে কিমান আহি যাব 64 আৰু 36 + 64 কিমান আহি যাব 100 এতিয়া 100টো আমি আৰু কেনেকৈ লিখিব পাৰোঁ 10 পূৰণ 10 গতিকে যিহেতু ৰুটৰ ভিতৰত একে সংখ্যা দুইবাৰ পূৰণ হৈ আছে গতিকে এটা সংখ্যা আমাৰ বাহিৰত ওলাই আহিব গতিকে শুদ্ধ উত্তৰ হৈ যাব আমাৰ 10 আৰু অপশ্যন চিটোত আছে 10 চি 10 8 নম্বৰ প্ৰশ্নটো চাবা sin θ = cos θ হ'লে থিটাৰ মান হ'ব ইয়াত আমাক 4টা অপশ্যন দিয়া আছে গতিকে ইয়াত আমাক দিয়া আছে sin θ = cos θ ঠিক আছে এতিয়া আমি এটা কাম কৰিম এই cos θটোৰ লগত এক এটা পূৰণ হৈ থকা বুলি ধৰিব পাৰোঁ যেহেতু একে হ'ব cos θ পূৰণ 1 মানে কি cos θ হৈ যাব আমি কি কৰিম এই 1ৰ লগত যিটো cos θ পূৰণ হৈ আছে মানে আমি যদি সমান চিনৰ এইফালে লৈ আহোঁ তেতিয়া কি হৈ যাব যেহেতু 1ৰ লগত cos θ পূৰণ হৈ আছে ইফালে আহিলে কি হৈ যাব sin θ ৰ লগত হৰণ হৈ যাব আৰু ইফালে কিমান থাকিব 1 এটা sin θ হৰণ cos θ মানে আমি কি লিখিব পাৰোঁ tan θ এইটো আমি পাইছোঁ সূত্ৰত সমান ঠিক আছে এতিয়া এইখিনি ইয়াত কৈ দিছোঁ চাবা tan θটো বাৰু একে থাকিল আচ্ছা 1 মানে আমি tan 45 ডিগ্ৰীৰ মান কিমান পাইছোঁ 1 পাইছোঁ গতিকে এই 1ৰ জাগাত
এই 1ৰ জাগাত আমি কি লিখিব পাৰো tan 45 ডিগ্ৰী লিখিব পাৰো একে হল এতিয়া দুফালে যদি tan কেনসেল হৈ যায় যেটো দুটা সাইডে tan আছে গতিকে ইফালে tan আৰু ইফালে tan যদি আমি কেনসেল কৰি দিও তেতিয়া আমাৰ এইফালে থাকিব থিটা আৰু এইফালে থাকিব 45 ডিগ্ৰী গতিকে আমি পাই গেলো ইয়াত আমাক দিছে থিটাৰ মান কি গতিকে থিটাৰ মান কি হৈছিল 45 ডিগ্ৰী আৰু অপচন আছে বিট বি2 হৈ যাব 45 ডিগ্ৰী সহজ আছিল কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন ইম্পৰ্টেন্ট তোমালোকে ভালকে চাই থৈ দিবা 8 sec squared 60 ডিগ্ৰী minus 8 tan squared 60 ডিগ্ৰীৰ মান হল গতিকে আমাক কি দিয়া আছে 8 sec squared 60 ডিগ্ৰী minus 8 tan squared 60 ডিগ্ৰী আমি এটা কাম কৰো এই 8 টো কমন যদি লৈ আহো ইয়াত থাকিব sec squared 60 ডিগ্ৰী minus tan squared 60 ডিগ্ৰী ঠিক আছে আচ্ছা আমি এটা সূত্র পাইছিলো নহয় 1 plus tan square a is equal to sec square a গতিকে ইয়াত আমি এই tan square a টো যদি হেতু সাইডে লৈ যাও ইফালে কি থাকিব 1 আৰু plus tan square a ইফালে আহিলে minus ইফালে থাকিব sec square a আৰু এটো প্লাস টো ইফালে আহিলে আহিব minus tan square a ইয়াত এইটো সূত্ৰ এইটো স্ট্ৰাকচাৰত তোমালোকে যদি মন কৰা এই বস্তুখিনিও পৰি আছে কেৱল এৰ জাগাত ইয়াত 60 ডিগ্ৰী আছে ইয়াতো 60 ডিগ্ৰী আছে মানে কোনটো 60 ডিগ্ৰী দিয়া আছে বাকি একে আছে গতিকে এইখিনিৰ জাগাত sec square 60 ডিগ্ৰী minus tan square 60 ডিগ্ৰীৰ জাগাত আমি কি লিখি দিব পাৰিম 1 লিখি দিব পাৰিম গতিকে 8 আৰু এইখিনিৰ জাগাত লিখি দিব পাৰিম 1 আৰু 8 পূৰণ 1 কৰিলে কিমান আহি যাব এনসার আহিব 8 গতিকে শুদ্ধ উত্তৰ আমাৰ কোনটো হৈ যাব অপচন সি টু গতিকে সহজ আছিল এইটো আৰু আজিৰ ভিডিঅ'ৰ লাষ্ট প্ৰশ্নটো তোমালোকে চাবা 0.000057 প্ৰামাণিক ৰূপত প্ৰকাশ কৰা আচ্ছা প্ৰামাণিক ৰূপ মানে হৈছে ইয়াত দশমিকৰ পিছত 0 চাৰিটা আছে নহয় এই দশমিকটো আনি তোমালোকে যেটা সংখ্যা থাকে মেইন সংখ্যা কেইটাৰ মাজত দিব লাগিব ঠিক আছে গতিকে ইয়াত এই দশমিকটো আনি 5 আৰু 7ৰ মাজত দিব লাগিব গতিকে আমি দি দিলো 5 আৰু 7 বাকি 0 কেইটা আগৰ 0 কেইটা উঠাই দিবা 5 আৰু 7 আছিল মাজত দশমিকটো দি দিলো তাৰ পাছত তোমালোকে এটা পূৰণ চিন দিবা পূৰণ চিন দি তাতে এটা 10 এটা পূৰণ কৰিবা ঠিক আছে এতিয়া তোমালোকে গণি চাবা এই দশমিকটো ইয়াৰ পৰা ইয়ালৈকে আহোতে কেই ঘৰ আহিল এটা যদি তোমালোকে গণা 1 2 3 4 5 তাৰ পাছতে দশমিকটো বহিল গতিকে কেই ঘৰ আহিল 5 ঘৰ আৰু দশমিকটো তোমালোকৰ যদি সোঁফালে আহে তোমালোকে এডাল মাইনাস চিন দিবা আৰু কেই ঘৰ আহিল 5 ঘৰ গতিকে ওপৰত 5 লিখি দিবা ঠিক আছে এইটোৱে হৈ যাব আমাৰ উত্তৰ গতিকে আজিৰ ভিডিঅ'টো এইকেইটাই আছিল তোমালোকে একেটা প্ৰেক্টিস কৰি চাবা অকল তোমালোকে ভিডিঅ'টো চাই নথবা পাৰিলে একেলগে একেটা লিখিও থৈ দিবা বহিত বা নিজেও প্ৰেক্টিস কৰি চাবা তেতিয়া হলে তোমালোকৰ একেলগে ডাউট বিলাক যিমান বিলাক ডাউট আছে এইবিলাক ক্লিয়াৰ হৈ যাব গতিকে তোমালোকক আকৌ লগ পাম নতুন এটা ভিডিঅ'ত অলপ ভিডিঅ' দিয়া একেদিন বাৰু লেট হল এতিয়া এই এক্সামলৈকে প্ৰায় ৰেগুলাৰ ভিডিঅ' দিব ট্ৰাই কৰিম তোমালোকে কেৱল ভালদৰে একেদিন পঢ়া যেহেতু এক্সাম আহিলে বাকি আজিলৈ ধন্যবাদ থাকিল